ইউপিপিএল দলত মানুহ যোগান ধৰা গাঁওবুঢ়া পোষ্ট আছে তাতে দি দিছে চন্দন আৰু খাম্পাক তাৰমানে খাম্পা আৰু চন্দনক ইউপিপিএলৰ কি পৰ্টফলিঅ' দিব আপোনালোকে এনেকুৱা সুধিছিল মই কথাটো সেইটোৱে প্ৰমোদ বৰে মোক জনাইছে আমাৰতো এনেকুৱা পোষ্ট খালী নাই আমাৰ দলত আছে মানুহ যোগান ধৰা গাঁওবুঢ়াৰ নিচিনা পোষ্ট এইটোকে দিছে বিৰাট অন্যায় হৈছে না এইটোতো এতিয়া দায়িত্ব পালে এইফালে মানুহ যোগান ধৰি পেলাই ইউপিপিএলত আনিব লাগে খাম্পা আৰু চন্দনে সেইটোৱে কাম কৰি আছে ইমান অন্যায় আমাৰ দলৰ পৰা মানুহ লৈ যাব ইমান অন্যায় এনেকুৱা পৰ্টফলিঅ'টো দিব নালাগিছিল প্ৰমোদ বৰাই এইফালে চন্দন আৰু খাম্পাই কাম কৰি আছে মানুহ যোগান ধৰা পোষ্টটো বোলে গাঁওবুঢ়া আমাৰ বিপিএফ দলৰ এনেকুৱা পৰ্টফলিঅ' নাই বীৰ চিলাৰায় দিৱসৰ জন্মদিন কিবা অবজাৰ্ভ কৰা তো ইয়াত আমাৰ বিপিএফ দলৰ কোচ ৰাজবংশী ছেলে এইটো আজিৰ এই কাৰ্যসূচীটো দায়িত্ব লৈ পেলাই ইয়াত এই সভাটো কৰিছোঁ খুব ভাল লাগিছে মুঠতে চবেই জানে বীৰ চিলাৰায়ে গোটেই অসমৰ কাৰণে বা গোটেই নৰ্থ ইষ্টত কেনেকুৱা কাম কৰি আহিছে লেংগুৱেজৰ ক্ষেত্ৰতে হওক বা সাহিত্যৰ ক্ষেত্ৰতে হওক অকল সি যুঁজাৰু নহয় চব দিশত এক্সপাৰ্ট সেইখিনি কথা আৰু বাকী আপোনালোকে শুনিছে না নাই এই যে কি বুলি কয় এই প্ৰমোদ বড়োৰ লগত মই সেইদিনা টেলিফোনত কথা পাতিছিলোঁ মই সুধিছিলোঁ আপোনালোকে এতিয়াতো চন্দন ব্ৰহ্ম আৰু খাম্পা বৰগোহাঞিক লৈ কৈছে কি পৰ্টফলিঅ' দিব বুলি মই সুধিছিলোঁ তো প্ৰমোদ বড়োই কৈছে মোক যে আমাৰ ইউপিপিএল দলত খালি এটাই পোষ্ট খালী আছে তাৰমানে পৰ্টফলিঅ' খালী আছে 5 বছৰত দিব পৰা নাই মানুহ অভাৱত কৈছে যে আমাৰ এটা মানুহ যোগান ধৰা গাঁওবুঢ়া পোষ্ট আছে তাতে আমি দিম বুলি কৈছে মোক তাৰমানে খাম্পা আৰু চন্দনক ইউপিপিএলৰ কি পৰ্টফলিঅ' দিব আপোনালোকে এনেকুৱা সুধিছিল মই কথাটো সেইটোৱে তো সিহঁতে কৈছে যে প্ৰমোদ বৰে মোক জনাইছে আমাৰতো এনেকুৱা পোষ্ট খালী নাই আমাৰ দলত আছে মানুহ যোগান ধৰা গাঁওবুঢ়াৰ নিচিনা পোষ্ট এইটোকে দিছে বিৰাট অন্যায় হৈছে না এইটোতো এতিয়া দায়িত্ব পালে এইফালে মানুহ যোগান ধৰি পেলাই ইউপিপিএলত আনিব লাগে খাম্পা আৰু চন্দনে সেইটোৱে কাম কৰি আছে আপোনালোকে দেখা নাই যেনেকৈ পৰ্টফলিঅ' পাইছে এনেকৈ কাম কৰি আছে বেচৰা কিন্তু মই ভাবিছিলোঁ ভাল পৰ্টফলিঅ' দিব বুলি কিন্তু দিয়া নাই ইমান অন্যায় আমাৰ দলৰ পৰা মানুহ লৈ যাব ইমান অন্যায় এনেকুৱা পৰ্টফলিঅ'টো দিব নালাগিছিল প্ৰমোদ বড়োই গাঁওবুঢ়া পোষ্টটো খালী আছে বোলে ইয়াতে দিছে মানুহ যোগান ধৰি আছে দেখা নাই ইফালে পৰা আপোনালোকে মানুহ যোগান ধৰাটোৱে এই খাম্পা আৰু চন্দনৰ কাম বেলেগ দায়িত্ব দিয়া নাই গাঁওবুঢ়া পোষ্ট আমাৰ বিপিএফ দলৰ মেইন উদ্দেশ্যটো হ'ল বিটিচিটো কেনেকৈ বাচাব পাৰে আমি এতিয়া ধ্বংস হ'বলৈ গৈ আছে বিটিচি এইটোকে বাচাৱাৰ দায়িত্বটো আমাৰ বিপিএফ দলৰ দায়িত্ব আমি দল হিচাপে সকলো জাতি জনগোষ্ঠীক লৈ পেলাই এই বিটিচিটো কেনেকৈ বাচাব পাৰে তাৰ কাৰণে আমি কাম কৰি আছোঁ এইফালে চন্দন আৰু খাম্পাই কাম কৰি আছে মানুহ যোগান ধৰা পোষ্টটো বোলে গাঁওবুঢ়া এনেকুৱা পোষ্ট থাকে আমাৰ বিপিএফ দলৰ এনেকুৱা পৰ্টফলিঅ' নাই ইউপিপিএলত আছে বোলে ইউপিপিএল দলত মানুহ যোগান ধৰা গাঁওবুঢ়া পোষ্ট আছে তাতে দি দিছে চন্দন আৰু খাম্পাক